বিজেপিৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ। সোমবাৰে তিনিচুকীয়াৰ নলনী চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলা সমিতি, গুইজান জিলা পৰিষদ সমষ্টিৰ সদস্য, নলনী চাহ বাগিচাৰ কৰ্তৃপক্ষ আৰু সমিতি গোৱালিগাঁও পঞ্চায়তৰ সহযোগত অনুষ্ঠিত কৰা হয় বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। বিজেপি তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক পুলক চেতিয়া, যুৱ মৰ্চা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি শান্তনু দত্ত, উপসভাপতি সিদ্ধাৰ্থ বৰুৱা উপস্থিত থাকে এই বিনামূলীয়া স্বাস্থ্য শিবিৰত। বানপানী হোৱাৰ পাছত পানীটো শুকাই যোৱাৰ পাছত বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে মানুহৰ। এই ৰোগসমূহৰ সামূহিকভাৱে অকণমান সকাহ দিবৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলা সমিতিৰ হৈ এক স্বাস্থ্য শিবিৰ নলনী চাহ বাগিচাত আজি আয়োজন কৰিছোঁ। আজি মই প্ৰথম কাৰ্যসূচী পানী শুকোৱাৰ পাছত এই কাৰ্যসূচী আৰু বিভিন্ন জেগাত হ'ব। আৰু এইটো অতি জৰুৰী কথা যে পানীটো শুকাই যোৱাৰ পাছত যিখিনি বেমাৰে দেখা দিয়ে সেই বেমাৰখিনি অলপ সকাহ দিয়া, মানে নিৰাময় ক্ষেত্ৰত অকণমান সকাহ দিয়াৰ প্ৰয়াস কৰিছোঁ আৰু তাৰ কাৰণে সজাগতা হিচাপেও এই শিবিৰ আমি আয়োজন কৰিছোঁ। তিনিচুকীয়াৰ পৰা কৃষ্ণ কমল বৰাৰ ৰিপৰ্ট, 7S নিউজ।